উন্নয়নৰ নামত ঢাক ঢোল পালে কিন্তু উন্নয়নৰ নামত সকলো জিৰ'। এক মিনিট ৰ'ব। নকচাই যি 100খন বিচনাযুক্ত হস্পিটেল নিৰ্মাণ হৈছে সেইটো যদি আপোনালোকৰ দৃষ্টিত উন্নয়ন নহয় তেতিয়াহ'লে মই নাজানো। প্ৰাৰ্থী আহোম বিচাৰিছে, ৰূপজ্যোতি কুৰ্মী নালাগে তেতিয়াহ'লে। মৰিয়নী সমষ্টি ভালে মানে কাম হ'ল, মৰিয়নী বহুত কিবা কিবি হৈছে। মানুহ এজন ঢুকালে আপোনাৰ দৌৰি গৈ পিনি চালে, আপোনাৰ মুছলিম সমাজত আপোনাৰ দোৱা কৰিলে, হিন্দু সমাজ নমস্কাৰ কৰিলে, এই দুটা কিন্তু মানি লোৱা নহ'ব। 1250 টকা পাইছে, কিন্তু কোন গৰাকীয়ে পাইছে? আজিলৈকে কোনটো পেচেণ্টক চাবলৈ আহিছে আৰু কাৰ মেডিকেল ট্ৰিটমেণ্ট কৰিছে? আগতে বগানৰ ৰাস্তাকেইটা ইমান কেঁচা আছিলে, এতিয়া ইমান ধুনীয়া ৰাস্তা হলিয়া গলিয়া হৈছে। 2026 নিৰ্বাচনত জয়ী কৰাৰ কাৰণে আমি ব্ৰত লৈছো। এইটো এটা মানে ভোট কিনা এটা ষড়যন্ত্ৰ আৰু বেলেগ একো নাই। ডাঙৰ জলাশয় খানি বান ৰূপজ্যোতি কুৰ্মী তাৰ পৰা খেদা খাবলগীয়া এটা অৱস্থা হৈছে। এখন চৰকাৰে 1 টকা নোলোৱাকৈ 1,60,000 চাকৰি দিছে। 1 টকা নোলোৱাকৈ 1,60,000 চাকৰি দিছে। দুটা পেট্ৰল আছে, এটা আছে